আজি বনাইছোঁ এই জলফাই আচাৰ। তাৰপিছত অলপমান নিমখ দিম। নিমখ আগতে অলপ দিয়াই হৈছে। আজি ফাৰ্ষ্ট ট্ৰাই কৰি চাওঁচোন কেনেকুৱা হয়। এতিয়া অলপ কোমল কোমল হোৱালৈ অলপ সিজাই ৰাখিম, তাৰপিছত নমাম। ফাটি গৈছে এয়া অলপ অলপ, মানে সিজিছে, কোমল কোমল হৈছে আৰু। এতিয়া নমাওঁ। অলপ অলপ ফালি দিম, এনেও ফালাই খাইছে গোটেইবিলাক, নাফালিলেও হ'ব। যিবিলাক ফালা হোৱা নাই এইবিলাক নিমখ মছলাখিনি সোমোৱাৰ কাৰণে মই অলপ অলপ ফালি দিছোঁ। বেছি অলপ হেৰি হৈ গ'ল যেন লাগিছে। চুৰিখনো কি হ'ল জানো গৈছে। এনেকৈ মই অলপ ফালি ফালি দিম মছলাবিলাক সোমোৱাৰ কাৰণে। তাৰপিছত এতিয়া মই ৰ'দত অলপ মেলি দিম, 1 ৰ'দমান দিয়াম। চব আছেই, হৈ গ'ল। এতিয়া মই ৰ'দত দিম। অলপ মানে বেছিয়ে সিজি গ'ল আৰু একো নাই। ইয়াতে আছে জিৰা, গোটা ধনিয়া, আজৱাইন, চফ্ট 1 চামুচ আছে, আৰু এইটো ৰঙা জলকীয়া অলপমান এতিয়া মানে গৰম হোৱাকৈ অলপমান গৰম কৰিব লাগিব। তাৰপিছত পিচি পিনে অলপমান এইটো গৰম হোৱালৈকে অলপমান ভাজিব লাগিব, বেছি ভাজিব নালাগে আৰু। তাৰপিছত খুন্দনাত বা মিক্সিত অলপমান গোটা গোটাকৈ ৰাখিব লাগিব, একেবাৰে গুড়ি কৰিও দিব নালাগিব। হৈ গৈছে এইখিনি। এতিয়া অলপ কম জুইত ভাজিব লাগিব এইখিনি। অকণমান হালধি দিছোঁ, তেতিয়া যিহেতুকে দিয়াই হৈছে। এতিয়া মই পিচি লোৱা মছলাখিনি দিম ইয়াতে। তেল ইমান নিদিলোঁ, তেল অলপ কমকৈ দিছোঁ।
তেল অলপ কমিলে আচাৰ ৰেডি।